ছাডেনলি এনেই প্লেনটো বনি গ'ল আৰু তো খুৰীহঁত যোৰহাট যাব ওলাল তো মোকো লগ ধৰিল তো এতিয়া গৈ আছোঁ যোৰহাট বসন্তিক লৈ পিনি মোৰ থাৰ্ডটো ৰাইড হ'ব যোৰহাট তো ব'লক আপোনালোককো যোৰহাট লৈ যাওঁ যোৰহাটত যি যি বস্তু আছে সকলোবোৰ এক্সপ্ল'ৰ কৰিম তো সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম তো ব'লক মোৰ লগত আৰম্ভ কৰি যাওঁ আৰু ৰাইডটো তো আৰামছে গৈ যোৰহাট পাম আৰু কমচে কম ফিউলটো ভৰাই ল'ম আৰু ৰাতিপুৱা হ'ল যিহেতু 7:30 বজাতে লগ ধৰিলে ভাতটো খোৱা নাই এতিয়া হোটেলত কি খুৱাই খুৱাব আৰু খুৰীহঁতে তো ব'লক তো এয়া আমাৰ গাঁৱৰ পৰা ওলাইছোঁ আৰু গাঁৱৰ চাহ বগান তো এইডোখৰ কয় খঙীয়া চাপৰি এইফালে অলপ ড্ৰাইভ কৰিলে মানে অলপ সাৱধানে মানে গৰু গাই অলপ বেছি মানে তো 5 নম্বৰ গিয়াৰতে গৈ আছোঁ লাহেকৈ শ্ল'লি বৰষুণটো দিছিল ৰাতি বৰষুণটো দিছিল এতিয়া দিনত নাই ৰাতিপুৱা ভাবিছিলোঁ বৰষুণ দিব বুলি সিহঁতৰ গাড়ীতে যাম বুলি কৈছিল ওচৰত থৈ আহিব কৈছিল তাৰপিছত বৰষুণ আহিলে ৰ'দ দিলে তো ক'লে খুৰীহঁতে ক'লে কষ্ট হ'ব গাড়ীত যাবলৈ তো বাইকতে যাওঁগৈ নহ'লে আৰু ইহঁতিতো তিনিটা যাব নোৱাৰে লগত পোৱালিটো আছে তো আগত খুৰীহঁত গৈ আছে লগত পোৱালিটো আছে পোৱালিটো মোৰ লগত আছে তো আমি কেইটা গৈ আছোঁ আৰু অলৰেডি কমলাঘাট চ' আমাৰ দীঘল দলং যিখন গাঁও যিখন বিখ্যাত মানে এইখন বহুত দিনৰ মূৰতে আছে প্ৰথম ৰাস্তা পদূলি চব হ'ল কিন্তু দলংখন এতিয়া হৈছে আজি এবছৰমান হৈছে প্ৰায় চাগে তো এতিয়া গৈ পাছোঁ আৰু কমলাঘাট খুৰীহঁত আগত গৈ আছে তো এইডোখৰ কয় মইনাপোৱা আৰু খঙীয়া চাপৰিৰ মাজত আছে কমলাঘাট তো 50% যিহেতু জানে গোপ্ৰ নাই চ' যিখিনি লাগতিয়াল জেগা সেইখিনি দেখাব পাৰিম আপোনালোকক আৰু এখন হাত এৰিহে চলাবলগীয়া হৈছে তো এইখন হৈছে কমলাঘাট তো চ' বিউটিফুল হয় ইয়াত ফটো শ্বুট কৰিবলৈ ভাল বাৰু আৰু আহে বাৰু আমাৰ গাঁও ল'ৰা আৰু দূৰৰ পৰা আহে অলপ আৰু পিকনিক খাবলৈ হ'লে ইয়াত আহে তো চাই লওক প্লেচটো চাওক আৰু ভিউটো ৰাতিপুৱা ভিউটো নাজাৰাটো মজা মানে গুড মৰ্ণিং নাজাৰা একদম ৱাও দিল কো হেলা দেনেৱালা তো জীৱনত যি নকৰিলেও মানে অলপ এডভেঞ্চাৰ হ'ব লাগে চ' জীৱনত এইটো কাম কৰিম বুলি ভাবি থাকিলে নহ'ব মানে কামটো কৰিব লাগিব তেতিয়াহে হ'ব চ' কাম কৰি যোৱা আৰু ফল আৰু কি আৰু ফল গছত লাগিলে পাৰি ল'ম নে কি কয় চ' এতিয়া আমি পাওঁ হৈছে আৰু মইনাপুৰ তিনিআলিৰ পৰা মইনাপুৰ তিনিআলিৰ পৰা ঘিলামত যাব লাগিব ঘিলামত আজিতো ডিপুটো এতিয়া খোলা নাই মই ৰাতিপুৱা চাগে চ' ডিপুত ফিউলটো ভৰাবলৈ ল' ফিউল দেখাই আছে তো কালি মই ফিউল ভৰা নহ'ল কালি এফালে গৈছিলোঁ তো ৰাতি হ'ল ফিউল নভৰালোঁ তো আৰু খোলা ফিউলটোতো নভৰাওঁ মই য'তে ত'তে তো কেতিয়াবা বিপদত পৰিলে মানে খোলা ফিউলটো ভৰাব লাগে চ' তাত বহুত মিক্স থাকে যেনেকৈ জীৱনত বহুতবোৰ মিক্স আছে সকলোতো মিক্সেই থাকে ন চব মিক্স নকৰাকৈ জানো কিবা বস্তু পোৱা হ'ব কিন্তু তথাপিতো ডিপুত অলপ ভৰসা হিচাপত আহোঁ ডিপুত মিক্স থাকে নে নাথাকে চ' নাজানো তো ঘিলামৰা তিনিআলিৰ পৰা অলপ আগত গৈ তেল ডিপু আছে চ' তেল ডিপু খোলা আছে নাই চাব লাগিব ৱাও ৰোড ইজ ট্ৰাফ বাহ ক্লিয়াৰ মানে ক্লিয়াৰ ন' ট্ৰেফিক জাম বাহ তো তেল ডিপু পোনে আছে ঘিলামৰা হাই ছেকেণ্ডাৰী Oh, wow, 400 fuel डाल लिया लो पकड़ो কিহৰ হিলদাইদি যাব লাগে এতিয়া পাই গ'লোঁ বাটমাহী পুঠিকাটি দলং চ' বাটমাহীখনৰ নাজাৰা চাওক ৰাতিপুৱা
কেমেৰাত বহুত ধুনীয়া চাইনিং কৰিছে মানে। তো বাটৰবাৰী তিনিআলি অলপ আগত আছে, তো দেখাই আছোঁ বাৰু, যিমানখিনি পাৰোঁ দেখাই গৈ আছোঁ। তো পোৱালিটো আহিছে যে মোবাইলৰ কেমেৰা ধৰিব নোৱাৰে যে, তো মই ধৰি এখনতে চলাবলগীয়া হৈছে। তো ফিউল 400 টকাত 3 ঘাট আহিল, তো আৰু ভৰাব লাগিব বেলেগত গৈ। তো ৱেলকামটো ঢকুৱাখানা, স্বাগতম জনাইছে ঢকুৱাখানালৈ। তো থেংক ইউ। মোবাইলৰ কেমেৰাটো উলিয়াই বাইক চলোৱা হয় মানে বেলেগ এটাই মানে হেৰি অহা হয়, ফিল অহা হয় মানে। ৰাস্তা পদূলি বাৰে ঘূৰি যায় মানে, কি কৰি আছে বাটৰমাৰী তিনিআলি, এই চাইডে ঢেকুৱাখানা যাব পাৰি, এইফালে ঢকুৱাখানা। মনে বৰষা নিশাত তোৰ মৰমতে নাচে কৃষ্ণ খ্ৰীষ্ট হৃদয়। আহিছে নাই? হা আহিছে নাই? এইটো তোৰ মিঠা প্ৰেম দিলি যদি বুকুতে লুকুৱাই। তো সকলোৱে খবৰ জনাব, খবৰ খাতি কেনেকুৱা। তো মোৰতো ঝাকাছ, মোৰ ভালেই। আপোনালোকৰ খবৰ খাতি জনাব আৰু কমেণ্ট কৰি জনাব। আৰু যিসকল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু সকলোৱে মৰম অকণমান বেছিকৈ দিব। মানে মই মানুহটো কি বেয়া নেকি? দেখিবলৈ বেয়া বাৰু, ভোলা হ'ব বাৰু, কিন্তু হৃদয়খন চাব যে আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, আৰু পাৰিলে মানে লগৰ বন্ধু বান্ধৱীসকলক সকলোৱে শ্বেয়াৰ কৰি দিব, আৰু কমেণ্টত জনাব যদি কোনডোখৰত ভুল হৈছে। ত' তেতিয়া ভাল লাগিব, মটিভেশ্যনটো মানে। তো অলপ প্ৰব্লেম হৈ গ'ল, বৰষুণ, চ' অলপ ৰখি দিব হ'ল। ৰেইনকোটকেইটা থৈ আহিলোঁ যিহেতু। ত' বাইক দেখিছে জামুগুৰিত ডাইৰেক্ট জালভাই পাব হৈ আছে। তো এডোখৰ শ্বৰ্টকাট মাৰি দিলোঁ, ৰাস্তাটো বেয়া কাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ। ডাইৰেক্ট এতিয়া জালভাই পামহি আৰু পहुঁচিম, বেছি দেৰি নাই। তো বতৰটো বহুত বেয়া মানে, বৰষুণ দিলে ৰখিলোঁ, এতিয়া আকৌ দিব যেনে পাওঁ। তো এইডোখৰ পৰা দেখাব নোৱাৰিলেও বেয়া নাপাব, চৰি সেইকাৰণে। তো ৰাস্তাটো ক্লিয়াৰ আছে, তো খুৰীহঁত আগত গৈ আছে। ব'লকচোন কিমানডোখৰ পাওঁ যথেষ্ট দেখাই গৈ আছোঁ, নহ'লে ডাইৰেক্ট ঘাটতে দেখামগৈ আৰু। তো থেংক ইউ। আকৌ বৰষুণ, তো মাহীহঁতৰ ঘৰতে সোমাই দিলোঁ আৰু জালভাইত তুমি মোৰ মন জোচনা হৃদয়ৰে হাসনা। জীৱনত কিবা এটা ভাবোঁ কিবা এটা হৈ যায় মানে, বিকজ কি হয় মানে নাজানো জীৱনৰ আৰু মোৰ লগত তাত তেনেকৈ। তো আগতে মোবাইলেই চাৰ্জ নাইকিয়া হৈ গ'ল, ভিডিঅ' বনাব নোৱাৰিলোঁ গুণাৱতী। চ' তো পাই গ'লি অলৰেডি মানে 3 ঘণ্টামান লাগিল। চ' ঘাটত আহোঁতে আধা ঘণ্টামান লাগিল। যোৰহাটত আৰু পিছত দেখাই আছোঁ যি পাওঁ। বহুত ভাগৰ লাগিছে, তো মোবাইলটো চাৰ্জ নোহোৱাৰ কাৰণে বাটৰ গোটেইখিনি অলমষ্ট বহুত দেখাব নোৱাৰিলোঁ। চ' চৰি, আৰু সকলোকে মোৰ ফালৰ পৰা হেপ্পী এপ্ৰিল ফুল। থেংক ইউ ফৰ ৱাটছিং।